মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা। আৰম্ভণি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একাধাৰে কবি, নাট্যকাৰ, ঔপন্যাসিক, জীৱনী লেখক, সমালোচক আৰু আধুনিক অসমীয়া গল্প সাহিত্যৰ জন্মদাতা। জন্ম আৰু শিক্ষা। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হয় 1868 চনৰ অবিভক্ত নগাঁও জিলাৰ আহতগুৰিৰ ওচৰৰ লুইতৰ বুকুত। নাৱৰ ওপৰত জন্মগ্ৰহণ কৰাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাৰ মতে তেওঁ ভূমিষ্ঠ নহয়, নৌকাস্থহে হ'ল। তেওঁৰ পিতৃ দীনানাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী বেজবৰুৱা। শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা 1868 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ পৰা তেওঁ BA পাছ কৰে। পিছত কলিকতাৰ ৰিপন কলেজ BA আৰু প্ৰেচিডেন্সি কলেজত MA পঢ়িছিল যদিও আধৰুৱাকৈ এৰি তেওঁ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত তেওঁৰ 1891 চনত প্ৰণয়নসূত্ৰে বিবাহপাশত আবদ্ধ হয়। কলিকতাত থাকোঁতে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু কলিকতা নিবাসী অসমীয়া ছাত্ৰৰ পৃষ্ঠপোষকত 1888 চনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া ভাষাৰ উন্নতি সাধনী সভাত যোগ দিয়ে আৰু পাছলৈ ইয়াৰ সম্পাদক হয়। এই সভাৰ মুখপত্ৰ জোনাকী কাকতৰ গুৰি ধৰোঁতা আছিল অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্য জগতলৈ ৰমন্যসিক ভাৱধাৰা কঢ়িয়াই অনা জোনাকীৰ তৃতীয়-চতুৰ্থ বছৰৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। জোনাকী কাকত বন্ধ হোৱাত 1910 চনত প্ৰকাশ পোৱা বাঁহী আলোচনীৰ সম্পাদকৰ দায়িত্ব লৈ অসমীয়া সাহিত্যৰ বিকাশত তেওঁৰ যোগোৱা অৱদান অবিস্মৰণীয়। সাহিত্যিক জীৱন। বেজবৰুৱা সাহিত্যিক জীৱন পাতনি মেলে জোনাকী কাকতৰ মাজতেই। প্ৰথম সংখ্যা জোনাকীৰ পাততেই তেওঁৰ ধেমালিয়া নাট্য লুটিকাই 1890 চনত খণ্ড খণ্ডকৈ প্ৰকাশ পায়। বেজবৰুৱাৰ অন্যান্য ধেমালি নাট হৈছে নোমল 1913 চন, পাচনি 1913 চন, চিকৰকতি নিকৰপতি 1913 চন, তদুপৰি চক্ৰধ্বজ সিংহ 1915, জয়মতী কুঁৱৰী 1915, বেলিমাৰ 1915 এই তিনিখন তেওঁৰ বুৰঞ্জীমূলক নাটক। পদুম কুঁৱৰী 1895 তেওঁৰ একমাত্ৰ উপন্যাস। বুঢ়ী আইৰ সাধু 1911 আৰু ককাদেউতা আৰু নাতি ল'ৰা 1912। লক্ষ্মীনাথ বেজবৰুৱা সাধুকথাৰ পুথি, হাঁহি ধেমালি আৰু জুনুকা তেওঁৰ শিশু সাহিত্য। সুৰভি 1909, সাধুকথাৰ কুকি 1910, জোনবিৰি 1913 আৰু কেহুকলি বেজবৰুৱাৰ 4খন চুটিগল্প পুথি। ডাঙৰীয়া দীননাথ বেজবৰুৱা জীৱনী বেজবৰুৱাৰ বংশাৱলী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ মোৰ জীৱন সোঁৱৰণ পত্ৰলেখা, চিত্ৰলেখা, ভাগৱত কথা, তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা, বাসৰ ভাৰতবৰ্ষ বুৰঞ্জী, কামত কৃতিত্ব লাভিবৰ সংকেত, দ্য ৰিলিজন অৱ লাভ এণ্ড ডেভোচন, ৰাসলীলা এণ্ড শ্ৰীকৃষ্ণা আৰু অসমীয়া ভাষা আৰু সাহিত্য ইত্যাদি লক্ষ্মীনাথ বেজবৰুৱাৰ আন ৰচিত গ্ৰন্থ। সামৰণি। 1924 চনত অসম সাহিত্য সভাৰ সমাপ্ত গুৱাহাটী অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰা এইজনা মহান সাহিত্যিক 1938 চনত ডিব্ৰুগড়ত ইহলীলা সম্বৰণ কৰে। ধন্যবাদ।